release the balance and also the firecracker. Cracker and release of the balloons. जोंनि एलबिसिआव भिडिअ आरो सावगारि दिन्थिनाय जाबाय दुरान्डनि थाखाय आगुमावहाय गंगारिया स्टम दुरान्ड काप और कोकराझारत द्वितीय दुरान्ड काप अहाकाली हब अहाकाली 3 बजात हब लागिছিলে किन्तु बतৰৰ কাৰণে আমি সকলো আৰু 1 ঘণ্টা পিছুৱাই 4টা বজাত কিক অফ হব কিন্তু প্ৰগ্ৰামটো 2:45 পৰা আৰম্ভ হ'ব আৰু আমি খুব আনন্দিত হৈছো যে দ্বিতীয় দুৰান্ড কাপ আমি ইয়াত অনুষ্ঠিত কৰিবলৈ পাইছো আৰু এইবাৰ আমাৰ কোৱাৰ্টাৰ ফাইনাললৈকে ইয়াতে খেল হ'ব আৰু প্ৰথম খেল ইউনাইটেড যেটো এফসি নৰ্থ ইষ্ট এফসি আৰু বডোলেণ্ড এফসিৰ মাজত হ'ব ভাল এটা খেল আমি দেখিবলৈ পাম ডাঙৰ কথাটো হৈছে যে কোকৰাঝাৰ সম্পূৰ্ণ কলনি হৈ গ'ল বডোলেণ্ড সম্পূৰ্ণ কলনি হৈ গ'ল আমি সকলো এই কথাত আনন্দিত হৈছো যে ভাৰতীয় সেনা প্ৰায় 30 বছৰ ধৰি বডোলেণ্ড অঞ্চলত উগ্ৰপন্থী দমন কৰাৰ নামত শান্তি প্ৰতিষ্ঠা কৰাৰ নামত নাগৰিকসকলৰ সুৰক্ষাৰ নামত অপাৰেশন কৰিবলৈ আহিছে কিন্তু যোৱা বছৰ আৰু এই বছৰ আমাৰ যুৱ যুৱতী সকলক লৈ ফলাই ফুটবল মেচ ইয়াত অনুষ্ঠিত কৰিবলৈ আহিছে আমাৰ যুৱ যুৱতী সকলক উৎসাহ যোগাবলৈ আহিছে আৰু কোকৰাঝাৰখন ইন্টাৰনেশ্যনেল এক্সপোজাৰ দিবলৈ আহিছে কাৰণ এই মেচটো কমসে কম 16খন দেশত সনি লাইভৰ দ্বাৰা সবে চাব আৰু বডোলেণ্ডখন কোকৰাঝাৰখন সবে এই মেচৰ দ্বাৰাই 16খন দেশত সকলো দেখিবলৈ পাব যিসকলে দুৰান্ড কাপ মেচ চাব গতিকে আজিৰ সময়ত মই ধন্যবাদ দিব বিচাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিব বিচাৰিছো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰ প্ৰপ'জ কৰিছিলে যে কোকৰাঝাৰত দুৰান্ড কাপ হ'ব লাগে যোৱা বছৰ আমি সুন্দৰকৈ এটো অনুষ্ঠিত কৰিছিলো কিন্তু বতৰৰ কাৰণে আমাৰ লাষ্ট দুটা মেচ ইয়াত হ'ব নোৱাৰিলে ইয়াত ফিল্ডটো বহুতখিনি পানী হৈ গৈছিলে এই কাৰণে এই বছৰ আমি এই ফিল্ডখন FIFA ষ্টেণ্ডাৰ্ডৰ ষ্টেডিয়াম আমি নিৰ্মাণ কৰিলো যেটো সেন্ড বেস হয় স্প্ৰিংকল আছে আৰু ইয়াৰ পিছত ISL হওক বা কোনো ইন্টাৰনেশ্যনেল খেলা ইয়াত অনুষ্ঠিত কৰিব পাৰিব গতিকে বিটিআৰবাসী ৰাইজৰ যেটো আশীৰ্বাদ বিটিআৰবাসী ৰাইজৰ যেটো সকলোৰ এটা প্ৰয়াস ইয়াৰ কাৰণে আমি এনেকুৱা এটা ভাল কাম কৰিবলৈ সক্ষম হৈছো মই আশা ৰাখিছো এই ষ্টেডিয়ামত খেলি প্লাই অনাগত দিনৰ আমাৰ অঞ্চলৰ পৰা বহুতখিনি নেশ্যনেল ইন্টাৰনেশ্যনেল প্লেয়াৰ ওলাই যাব আৰু এটো এটা ডাঙৰ এক্সপোজাৰ বডোলেণ্ড গভৰ্ণমেণ্টখনে আমি স্পৰ্টছটো বহুত বেছি গুৰুত্ব দিছো শিক্ষা আৰু স্পৰ্টছ এটো আমি বহুত বেছি গুৰুত্ব দিছো আৰু সেই কাৰণে আমি ফুটবল একাডেমি আমি দুখন বনাবলৈ গৈ আছো আমাৰ যেটো ৰেফাৰীৰ কাৰণে কোচাৰৰ কাৰণে কিছুমানক আমি স্পন্সৰ কৰিবলৈ গৈ আছো যাতে অনাগত দিনত আৰু ভালকে আমাৰ অঞ্চলৰ পৰা খেলুৱৈসকল ওলাই যাব পাৰে আৰু অহাকালিৰ পৰা ইয়াত সকলো গেম যাতে ভালে হয় ভাল এটা ডিসিপ্লিন ভাল এটা পৰিবেশত যাতে হয় ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনাৰ কাৰ্যকলাপে দুবাৰকৈ অনুষ্ঠিত হ'ল দুৰান্ড কাপ এই সফলতাৰ বাবে আপুনি কাক এটো বিটিআৰবাসী ৰাইজৰ কাৰণে কাৰণ বিটিআৰবাসী ৰাইজে শান্তি বিচাৰিছিলে পৰিৱৰ্তন বিচাৰিছিলে প্ৰগতি বিচাৰিছিলে এই কাৰণে আমাক চৰকাৰলৈ আনিছিলে এতিয়া বিটিআৰবাসী ৰাইজৰ আকাংক্ষা পূৰণ কৰাটো আমাৰ দায়িত্ব এই হিচাপে 30-40 বছৰত যিখিনি সমস্যাবিলাক আছিলে সেই সমস্যাবিলাক এটাকৈ সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি আছো আৰু অকল দুৰান্ড কাপে নহয় আৰু বিভিন্ন ইভেন্ট ইয়াত এছিয়ান খোখো হৈ গৈছে অনাগত দিনতো ইয়াতে আৰু ভাল গেম হ'বলৈ গৈ আছে গতিকে খেল আৰু শিক্ষা আৰু সংস্কৃতি এই তিনিটা কাম আমি সমানে আগবাঢ়াই লৈ আছো কাৰণ ৰাস্তা দলং কালি নহয় কালি হ'বই পৰহি হ'বই কিন্তু সংস্কৃতি ভাষা খেল বা আমাৰ বেলেগ যিগলা শিতান আছে যেটো সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে যে আগবাঢ়ি যাব লাগে switch on खालामबाय cracker and release of the balloons लोगोसेनो जोंनि LED स्क्रिनाव भिडिअ आरो साउन्ड डिसप्ले जाबाय दुरान्डनि थाखाय आगु मावनाय खामानिफोरनि फारसे नुनो मोनगोन आखाइ खबनानै रायजो राजा खालामबाय बयबो आखाइ खबनानै हो
Thank you very much, sir. So, with this, we wind up our today's inauguration program of the Sand Place